হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। মই অনামিকাই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তো আজি দিছিলোঁ মই পেহীহাৰ ঘৰত আছোঁ। তো সেই বাইদেউ সিটো মোৰ ক'ত গেলি ইফালে এইটো বাইদেউ মোৰ ফেভৰেট বা হয়। তো এইটো চাই থাকিব ভিডিঅ'টো ৰাস্তালৈকে ধুনীয়া হ'ব আজি। ধুনীয়া হ'ব। তো আজিৰ ভিডিঅ'টো বহুত স্পেচিয়েল হ'ব গৈ আছে। আজি এনেহেন এখন ঠাইত যাম মানে বিৰাট স্পেচিয়েল ঠাই আৰু আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে। তো গাইজ গা চা ধুই আহিলোঁ। ইঠান বায়ে আম কাটি আছে, আমাৰ আনাৰস কাৰণে খাওঁ আৰু লোকেল আনাৰস টেষ্টি ঘৰৰে হয় এহাৰ খাই কিন্তু কামান টেষ্টি ৰাখে। গাইজ আমি যাই আছোঁ, আমাৰ ভাইটি চলাইছে তিনিটাও লৈ যাই আছোঁ। থানত গোপাল থানত মুনুই বোলে থানত আহে আহিছে আমাৰ লগত। সঁচাকৈ বহুত ধুনীয়া জেগা, আহিয়ে ভাল লাগে। মোবাইলত সিমান ভালকৈ নুঠিব পাৰে, আপোনালোকে চাব পাৰে কি ধুনীয়া ৰাস্তাটোৰ মাজত দুইফালে খেতি পথাৰ। তো ধান ৰোৱা ষ্টাৰ্ট কৰিছে, বিধান তোলা ষ্টাৰ্ট কৰি আছে। তো বিৰাট ভাল লগা পৰিৱেশ আৰু চাই ভাল লাগে। কি ক'ম আপোনালোকক। তো ধানগিলা ৰোৱা হ'লে ৰোৱা হ'লে প্ৰায় ধান এইগিলা ধান হেৰি হ'লে আৰু ভাল লাগে হ'ব। খৰি ৰুই আহিছোঁ। আৰু গাইজ মানে ইয়াত বেলেগ আৱাজ শুনা নাপায় আৰু চৰাই চিৰিকটিৰ আৱাজ শুনা পাব। চাওকচোন নদীটো কিমান ডাঙৰ, কিমান ধুনীয়া আছে। আৰু গাইজ মই শুনা মতে গোপাল থানত বোলে যদি আপুনি শুদ্ধ মনেদি কিবা এটা বিচাৰে সেইটো বোলে পোৱা যায় আৰু সেইকাৰণে মই আহিলোঁ ইয়াতে আজি। কৃষ্ণ কৃষ্ণ। তো গাইজ ফাইনেলি আহিলোঁ আমি। আহি বিৰাট ভাল লাগছে, মানে কি ক'ম আপোনালোকক, ভাষাইদি বুজাব নোৱাৰোঁ। বিৰাট ভাল লাগছে, ইয়াৰ পৰা যাবাৰে মন যোৱা নাই, কিন্তু বিৰাট ভাল লাগছে। কি ক'ম আৰু, মন্দিৰৰ পৰিৱেশটো আপোনালোকে জানেই, আহি বা কিমান ভাল লাগে। সেৱা চেৱা কৰি চাকি জ্বলালোঁ, চাকি জ্বলালোঁ, ধূপ জ্বলালোঁ। তো এতিয়া লাহে লাহে যাওঁ আৰু তো এটা 1 কুইণ্টেল এটা আধা কুইণ্টেল মান হ'ব নেকি। তাই কিন্তু মানে বেছি ওজন আছে। তাই দিয়কো মই ডাবলিং লৈ যাই আছোঁ, বলক আগফালে চাওঁ। গাইজ আমি এতিয়া মন্দিৰৰ পৰা যাই আছোঁ।